তাৰ ওপৰতে জুই ধৰি থাকে ফুল ৰিফাইনটো ন এমিশন অফ অতীত আছে গছত পুৰা তলবে ফটো ডিগবৈ টাউন আৰু আজি ছেকেণ্ডৰ ভিডিঅ'ত মই স্বাগতম আছোঁ আজি ডিগবৈ টাউনখন অকণমান এক্সপ্ল'ৰ কৰিবলৈ বিচাৰিছোঁ চ' অকণমান এক্সপ্ল'ৰ কৰিম কি কি আছে মেমৰিজ আছে ৱায়াৰ মেমৰিজ আছে ব্ৰিটিছৰ দিনৰ চাইনা আৰু ভাৰতৰ যি যুদ্ধ সময়ত আপোনাৰ আমাৰ ইয়াৰ মেকুৰী মেয়া কৰিলে চ' আমাৰ এজনী ভণ্টিৰ নামটো কি আছিলে নয়না ফুকন নয়না নহ'লে বান্ধৱী ফুকন কোনে গাড়ী ৰেডি দুখ পাইছোঁ নামায়ে নহয় তেনেকৈ চ' ভিডিঅ'টো সম্পূৰ্ণ চাব কেনেকৈ কি কৰিম কেনেকৈ যাম মই বান্ধৱ ভণ্টিবাই কৈছে চ' ভিডিঅ'টো সকলোৱে চাব চ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আমি ভিডিঅ'টো একেবাৰে আৰম্ভ কৰোঁ কি হৈছে হাই কৈ দিয়া কোনো হাই কোন হাই চাওঁ মুখত চাওঁ হাই পাব অলপ টাউনৰ ফালে চ' গেট ফাৰ্ষ্ট অ'পেন কৰিবলগীয়া হৈছে মামাই গাড়ী উলিয়াই আছে গাড়ী লোৱাৰ পিছতে যাওঁ আৰু এতিয়া ডিগবৈ টাউনখন অকণমান এক্সপ্ল'ৰ কৰোঁগৈ জুই নাই এতিয়া নুনুমাই একেহে জ্বলে ন খালি মালটো বোলে বেছিয়ে জ্বলে ফুল ৰিফাইনটো ন এইটোৱে হৈছে গোটেই ৰিফাইনটো तिमलाई हेर्दै रेलीमै बिताउला जीवन असलैको रातो साडी चार पाङ्रे गाडी असलैको रातो साडी चार पाङ्रे गाडी किनिदिउँला सुनको चुरा बरुरी नै काडी आहै बरुरी नै काडी तिमलाई हेर्दै रेलीमै बिताउला এইটো যিটো ৰাস্তাই গৈ আছোঁ এইটো শ্বিলং ৰোড বুলি কয় যিটো মানে ডিগবৈৰ পৰা মাৰ্ঘেৰিটা যোৱা ৰাস্তা কাৰণ এইটো গোটেই অকল পাহাৰ টাইপৰ হিলি এৰিয়াৰ কাৰণে ইয়াত কয় শ্বিলং ৰোডছ অকল হিলি এৰিয়া অকল ওখ চাপৰ ৰাস্তাখিনি
ৰাস্তাটো ধুনীয়া पानी दी থাকে এনেকৈ पानी नहीं आता ষ্টন ক্লাব পাৰ্ক আগতে ব্ৰিটিছৰ দিনা ইয়াতে ব্ৰিটিছসকলে সকলো গেম খেলা হৈছিল হয়লো কোনোৱে খা ইণ্ডিয়ান ক্লাব 1918 চনৰ ব্ৰিটিছৰ দিনা একদম 1918 না আমি এটা যাম ক'ত কাইলৈ ওলাইছোঁ মিঠাই চিঠাই কিনিছিলোঁ গেছ নিয়া ইয়াত ভৱে গোটেইখন সোমাই ঘূৰি ফুৰিছোঁ আৰু এতিয়াতো অইলৰ কি সেইটো কেণ্টিনটো নেকি ন অইলৰ কেণ্টিনটো এইটো আমি এতিয়া সোমাই গৈ আছোঁ অইলৰ কেণ্টিন পিছপিনৰ পৰা বজাৰ সব কোৱাৰ্টাৰ গাইজ এতিয়া আহি পাইছোঁ ডিগবৈ অইলৰ যোনটো মানে আপোনাৰ কেম্পাছ থাকে ন এইটো কি বুলি কয় কোৱাৰ্টাৰ কেম্পাছ পাৰ হৈ আহিলোঁ এতিয়া আহি অকণমান ৰৈছোঁহি অকণমান বজাৰ কৰিছে মামাই মই গাড়ীতে বহি আছোঁ অলপ আৰু ইয়াত মানে কম মানুহ এয়াৰটেলৰ নেট নাই জিঅ' নেট বহুত কিন্তু এয়াৰটেলৰ অকণমান নেট নাই এটা ভিডিঅ' দুটা মোৰ 3 ঘণ্টা 4 ঘণ্টা লাগিছে কিন্তু ভিডিঅ' চাগে মই ভালকৈ পষ্ট কৰিব নোৱাৰিম আচলতে যাওঁতে বহুত বাৰ মই ভালকৈ পষ্ট কৰিব পাৰিম নেকি এনেকৈ আৰু গোটেইখন চাই বৈ আছোঁ আৰু গাড়ীতে বহি এখন হৈছে ডিগবৈ টাউনৰ অকণমান হেৰি চ' তিনিচুকীয়া জিলাত যে ডিগবৈত অকণমান এয়াৰটেলৰ নেট লাগে দেই ডিগবৈ ৱাছ চেৰেমনি যিখন এটা মানে ব্ৰিটিছৰ দিনত চীনে যেতিয়া আক্ৰমণ কৰিছিলে ন তেতিয়াই এডোখৰ বস্তু মানে এটা স্মৃতি কৰি থৈছিলে যিসকল ব্ৰিটিছ সৈন্য আৰু আমাৰ ইণ্ডিয়াৰ সৈন্য চাইনিজ সৈন্য মৰিছিলে তাৰ এটা কীৰ্তিচিহ্ন ৰাখি থৈছে ইয়াত তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তলা মাৰি থোৱা আছে সোমাব নিদিয়ে নে কিয় জানো আছে 9 AM to 4 PM কিন্তু ইয়াত তলা মাৰি থোৱা আছে এতিয়া 9 AM হৈ গৈ 11 AM হৈ গ'লগৈ চ' ইয়াতে এনেকৈ দি থোৱা আছে সেইবোৰ ইয়াতে যিমান সৈন্য মৰিছিলে তাৰ নামত দি থোৱা আছে চেৰেমনি ৰেজিষ্টাৰ লিখা আছে আৰু সকলো সৈন্যই নাম লিখা আছে চাগে ইয়াত যিসকল ঢুকাইছিলে দৰ্জাখন খোলা আছিলে মানে গেটখনটো পাহৰি থাকিলোঁ ত' ইয়াত এনেকৈ লিখা আছে প্ৰতিজন সৈন্যৰ নাম প্ৰাইমৰী দ্য ৱৰ্ক লেষ্টাৰ 20 ছেপ্টেম্বৰ 1944 এজ 29 আছিলে যিজন ঢুকাইছিলে এনেকৈ প্ৰতিজন সৈন্যৰে এনেকৈ নাম লিখা আছে ইয়াত এনেকৈ বহুতকেইজন সৈন্য আছে এপাৰো আছে সেইপাৰো আছে মেমৰিজৰ কাৰণে ধুনীয়াকৈ বনাই এইটোৱে সৈন্যসকলৰ মেমৰিজৰ কাৰণে ধুনীয়াকৈ বনাই থৈছে আৰু এয়াই আছিলে আৰু যাওঁ বৰষুণ পৰিছে ডাইৰেক্ট ঘৰ যাওঁ ঘৰত লগ পাম